এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই মানসী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি যিহেতু 5 জুন আৰু আজিৰ দিনটো সমগ্ৰ বিশ্বতে পৰিৱেশ বিশ্বৰ পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় আৰু সেয়েহে আজিৰ দিনটোত আমি সকলোৱে একোটাকৈ গছপুলি ৰোপণ কৰিব লাগে আপোনালোককো মই একোটাকৈ গছপুলি ৰুবলৈ অনুৰোধ জনাইছোঁ আৰু ময়ো আজি এটা বকুলৰ গছপুলি ৰুম তো বলক ভিডিঅ'টো আৰম্ভ মই এতিয়া এটা বকুল গছৰ পুলি ৰুম আৰু মই বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত দুআষাৰমান ক'বলৈ ওলাইছোঁ 1973 চনৰ পৰাই 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস ৰূপে পালন কৰি অহা হৈছে মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য পৰিৱেশ অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়িত্ববোধ এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয় সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য এই দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে 1972 চনৰ 5-ৰ পৰা 16 জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ সন্মিলনত আৰম্ভ কৰিছিল পিছৰ বছৰত অনলি ওৱান আৰ্থ মূল বিষয়বস্তুৱে এই দিৱস উদযাপন কৰা হয় তাৰ পৰৱৰ্তী বছৰৰ পৰা অৰ্থাৎ 1947 চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয় নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহাৰী ফুকন আজি বিশ্ব পৰিৱেশ দিৱস সেয়েহে এটা গছপুলি ৰুলোঁ আপোনালোকে গছপুলি ৰুব দেই এতিয়া মই ইয়াত মাটি দি দিছোঁ অলপমান এতিয়া গছপুলিটোত মই এতিয়া পানী দিছোঁ তেহে গছপুলিটো ডাঙৰ হ'ব আপোনালোকেও এনেকৈ ৰুব দেই